হেল্ল গাইজ সকলছো আপোনালোকলৈ স্বাগতম। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু এটা নতুন ব্লগ। গাইজ মই আৰু মহিবুল চাওচোন মোৰ কাৰণে বোলে মহিবুলে কিবা এটা আনিছে। এইটো পাৰফেক্ট গাত অলপ মাৰি লওঁ ফ্ৰীতে পালে বোলে। গাইজ আলকাটাও মানুহে খায়, মই কেলে নামাৰিম কওক। গাইজ ইয়াত দেৰি নকৰি মই আৰু মহিবুল এনেকে চিধা ওলাই গৈছো লালুক তেল ডিপুলে। বাইকত এনেকে তেলখিনি ভৰাই লৈ আমি এনেকে আহিয়ে পাই গলো বিহপুৰীয়া দলংখন। গাইজ দলংখন পাৰ হৈ গাইজ ইয়াত দেখিলো লেচু বেছি আছে। লেচু যদি বেছি আছে জিব্বাখনে পাক মাৰি দিলে নহয়, নোখোৱাকে যাব পাৰো জানো গাইজ কওকচোন? এটা হ'লেও খাব লাগিব। খোৱাৰ পাছত আমি এনেকে ওলাই আহি পাই গলো বিহপুৰীয়া চেণ্টাৰ। গাইজ জয় হো শংকৰা। বিহপুৰীয়াত নয়নতৰা ৰেষ্টুৰেণ্টখন ক'ত আছে কি কথা আজি আপোনালোকক সকলো বস্তু দেখাম। ফাৰ্ষ্টতে পাব আপোনালোকে বিহপুৰীয়া কলেজৰ লগতে লাগি আছে জুপিতৰা ৰেষ্টুৰেণ্টখন। গাইজ জুপিতৰা ৰেষ্টুৰেণ্টখনৰ অপজিটতে লাগি আছে গাইজ নয়নতৰা। গাইজ ভিতৰত এতিয়ালৈকে সোমোৱা নাই, আপোনালোকক বাহিৰৰ ভিউখিনি এবাৰ ফাৰ্ষ্ট টাইম দেখাই লওঁচোন। ভিতৰত সোমাই আছো গাইজ, ইফালে মন নকৰি মই চিধা সোমাই গৈছো ভিতৰলৈ। ভিতৰৰ ভিউখিনি আপোনালোকে এবাৰ চাই লওকচোন কিমান ধুনীয়া লাগে, পাছত কৈ আছো আপোনালোকক। নয়নতৰা ৰেষ্টুৰেণ্টখন বহুতেই বেছি ভাল লাগিছে। কোনে কোনে অহা নাই আহিবলৈ চেষ্টা কৰিব আৰু নেক্সট ব্লগত লগ পাইছো।